কি খবৰ আপোনালোকৰ ভালনে বাৰু আশা কৰোঁ সকলো ভালে আছে একদম গামোচা চামোচা লৈ ৰেডি আৰু দেখিছে গোসাঁই ঘৰত মই চাকি লগাই আহিলোঁ আৰু আজি হ'ল গণেশ চতুৰ্থী আৰু গণেশ পূজাৰ সকলোকে শুভকামনা জনালোঁ আৰু সকলোৱে দিনবোৰ যাতে ভালে কুশলে পাৰ হয় আৰু আহিবলগীয়া দিনবোৰ যাতে সকলোৱে ভালে কুশলে যায় তাকে কামনা কৰি গণেশ চতুৰ্থী সকলোকে শুভকামনা জনালোঁ আৰু মই অকণমান গণেশ চতুৰ্থী সৰু সুৰাকৈ অকণ পূজা কৰিছোঁ আৰু সদায় প্ৰতি বছৰে মই যেনেকৈ কৰি আহোঁ তাকে ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ মই কি যোগাৰ কৰিছোঁ আপোনালোক তেনেহ'লে ভিডিঅ'টো চাই থাকিব আজি আৰু শেষত জনাব নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আৰু মোৰ চেনেলত যদি আপোনালোকে নতুন হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তেনেহ'লে ব'লক ভিডিঅ'টো আগবাঢ়োঁ আৰু পূজা নিদিয়াৰ আগতে মই এয়া অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকক সেইখিনিকে অকণমান দেখাব চেষ্টা কৰি আছোঁ আৰু সেয়া লৈছোঁ মই পদুম ফুল আৰু গেন্দা ফুলৰ মালা আৰু এয়া অৰিহণা আৰু এইখিনি প্ৰসাদ মোৰ আৰু বেলপাত দুবৰি লৈছোঁ আৰু গণেশ পূজাত বোলে তুলসী ল'ব নাপায় সেইকাৰণে মই তুলসী লোৱা নাই আৰু এইখন মোৰ থাপনাখন এতিয়া মই থাপনাখন ধুনীয়াকৈ সজাই লওঁ বোলো আৰু এয়া মোৰ থাপনা ধুনীয়াকৈ পাতি হৈ গ'ল আৰু মই চাকি ধূপ লগালোঁ আৰু দেখিছেনে এয়া আৰু এয়া অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ তাকে দেখাইছোঁ আপোনালোকক আৰু মোৰ এয়া চব হৈ গ'ল কিন্তু সন্ধিয়াহে মই প্ৰসাদটো বিলাম আৰু এইখিনি প্ৰসাদ গোটেইখন থাপনাখনত নধৰে কাৰণে মই অলপহে দিছোঁ আৰু বাকী প্ৰসাদ মই এক্সট্ৰাকৈ ৰাখি দিছোঁ যেতিয়া মই বিলাবলৈ হ'ব তেতিয়া সেইখিনি সময়তে মই দি দিম প্ৰসাদখিনি আৰু এয়া দেখিছেনে আৰু গণেশ পূজা নিয়ম নীতি ইমান ভালকৈ নাজানিলেও মই এনেকৈয়ে প্ৰতি বছৰে পালি আহিছোঁ মই যিমান বছৰৰ পৰা মই 3-4 বছৰ ধৰি মই পূজা কৰি আছোঁ আৰু এনেকৈয়ে পাতি আহিছোঁ আৰু ইমান ভালকৈ নিয়ম নীতি নাজানো তাৰ মাজতে মই পূজাটো পাতিছোঁ আৰু কিবা যদি ভুল হৈছে আপোনালোকে ক'বচোন ভুলটো শুধৰাই দিলে নিশ্চয় বহুত ভাল পাম এতিয়া মই প্ৰসাদ দিলোঁ চাকি লগালোঁ আৰু এয়া মোৰ থাপনা অকণমানিকা আৰু সেইজনা গণেশৰ ফটো হয় ইয়াতে মই অকণমান সৰু সুৰাকৈ পূজা কৰিবলৈ দেখিছেনে এয়া আৰু তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভাল পায় শেষত এটা লাইক দিব নাপাহৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে তেনেহ'লে আজিলৈ ভিডিঅ'টো সামৰোঁ বাই